নমস্কাৰ সকলোকে। সেয়া দেখিছে নহয় ঘৰৰ কাম আৰু লগতে আমাৰ বিয়াও ওলাইছে। কাৰ বিয়া আপোনালোকে ভিডিঅ'টো চালে গম পাব। বেলেগ আৰু দেই। আইতা দেখিছানে? আয়ো দেহি আয়ো কেলে নাপাব আজাও। হাই আকৌ ওলাই গলি ৰ কি বুলি এংগেজমেন্ট বুলি বিয়া বতৰ তাকে বিয়া বতৰ এতিয়া বিয়া লাগিবইচোন ন আগত প্ৰগ্ৰেম লাগিলে এবাৰ বিয়া আৰু আমাৰ প্ৰথমটো আলহী আহি পাইছিলেহিহে আমি কামত লগাইলোঁ। যিহেতু আমাৰ ঘৰত বহুত কাম চলি আছে, ময়ো কৰি আছোঁ, তাকো লগাই দিছোঁ আৰু কামত। আৰু আমি এতিয়া যাওঁ ডিমলে কিবা এটা খাই আহোঁগৈ ব'লা। ফুচকা খাম দিব ফুচকা মোক মা মই বনাই দিম ফুচকা দেগে সঁচাকৈ মই ধুনীয়াকৈ বনাব জানো। হা এইগৰাকীয়ে কাম কৰি আছে আৰু কৰি থাকক এতিয়া কাম। এখন ঘৰত বেছিকেইদিন কাম কৰিবলৈ নাপায়, মই কৰিব লাগিব আৰু দুখেই লাগিছে। ঠাণ্ডাটো বেছি হয়নে হেৰি শ্বিলং লাগিছে নি? ৰাতিপুৱা বোলে আজি শ্বিলঙৰ নিচিনা হেৰি কুঁৱলী মাৰিছে। পুৰা আজি কুঁৱলী হয়। আজি ইমান সোনকালে উঠিছো জানো নাই? অলপ ঠাণ্ডাটো লাগিছে বাৰু এতিয়া দেই, এইটো সময়ত ইমান ঠাণ্ডা নালাগে। আমি এতিয়া গৈ আহোঁ আৰু কালি আমি ভিডিঅ' নকৰিলোঁ মানে আৰু ডিমৌলৈ গৈছিলোঁ যে কিবা কিবি খালোঁ, তাৰপৰা আহি পূৰা কামত লাগিলোঁ। এইকেইদিন পূৰা কামেই। এইফালেতো ভাইটি শুই উঠিলে, ইমান দেৰিকৈ উঠিছোঁ। কি কৰি আছ তই? ৰ'দ লৈছিলোঁ আৰু আমাৰ এতিয়া আৰু এজনী অতিথি আহি আছে আৰু দেখাম দেই কোন। আৰু আমাৰ ইয়াত দ্বিতীয়গৰাকী অতিথি আহি পালেহি। আগৰ ভিডিঅ'ত দেখিছে বাৰু তাইক। সেইটো কচোন মই দেওবাৰ সোমবাৰে যাম আকৌ। সোমবাৰ কাৰণে বেগ কি আনিছ ইয়াত? ইমান দাঙি আনিম নি ইমান দূৰৰ পৰা অকলে আৰু এযোৰ তলত পিন্ধি আহিছে আকৌ পিন্ধি দিওঁ মুঠা। ফাইনেলি আমাৰ এয়া দুটা এংকৰ ভাইটি ভণ্টি পাই গলি বিয়া উদুলি মুদুলি হ'ব আৰু ন কাম নকৰোঁ আৰু দেখিছেই নহয় এইফালে পেণ্ডেলৰ বস্তু আহিলে, এতিয়া বনাব আৰু লাহেকৈ। আৰু এইফালে সকলোৱে কামত লাগি আছে, পেণ্ডেল বনাই আছে আৰু দাদাকেইজন মানে কাম লাগি আছে। আমিও কামৰ মাজতে এইফালে ভণ্টিয়ে মই চাহ দিছোঁ দাদাকেইজনক। আৰু এয়া দেখিছেই নহয়, আচলতে ভণ্টি আহিলে মোৰ বহুতখিনি কামত সহায়ো হয়। তাই ফোনত কথা পাতি আছে যদি মোৰ লগতে তাইৰো কাপোৰ জাপি আছে। আমি দুইজনীয়ে কামবোৰ কৰি থাকোঁ আৰু তেনেকৈ। এতিয়া মানে আমি কাম চাম কৰি লৈ সেয়া অকণমান পৰিৱেশ দেখাইছোঁ বুলি দেখিছে নহয়। আইতাই মোবাইল চাই আছে, চব মানে ফোনতে বিজি। এইফালে ভাইটিও ফোনতেই। তাৰপৰা অলপমান বাহিৰৰ পৰিৱেশটো দেখাওঁ আপোনালোকক, মানে কিমানখিনি আগবাঢ়িছে আৰু পেণ্ডেলৰ কামটো সেয়া কৰিয়ে আছে। আকৌ দেখিছে নহয় এইফালে আমি আকৌ ডিমৌলৈ ওলালোঁ, মানে কিবা এটা খাবলৈ যাওঁ বুলি। যিহেতু ভাইটি আমাৰ ইয়ালৈ আহিলে ফুচকা আৰু চানা সি খাবলৈ সন্ধিয়া ওলাই যায়, লগতে মোকো লগ ধৰে। ভাবিলোঁ আমি গোটেই তিনিটাই ওলাই যাওঁ আৰু গৈছোঁ। কিন্তু তাৰ মানে যিটোহে ষ্টাইল পোৱাই নাই, মোৰতো পটককৈ ওলাই হৈয়ে গ'ল। আমি বাৰু ডিমৌলৈ তিনিটাই আহিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ পোৱালিও আহিলে। পোৱালিৰ কথা ক'বই নালাগে আৰু, চানা আৰু ফুচকাৰ কথা।
সেয়া সিহঁতি খালে ফুচকা, আমি বাৰু নাই খোৱা, ভণ্টি আৰু মই নাখালোঁ, সিহঁত দুটাই খালে। আমি চানাহে খালোঁ বাৰু দেই। আমাৰ এইটো আকৌ সদায় দেৰিকে শুই থাকে, কিন্তু শুই উঠি চব গা ধুৱাই নাই, চব। আৰু মানে এতিয়া সেই ইহঁতি দুজনী যাব এফালে কামত, আৰু মা দেউতাও গৈছে ওলাই, মই অকলে আছোঁ মানে গোটেই কামখিনি এতিয়া মই কৰিব লাগিব। আৰু এইফালে ইয়াক দেখিছে নহয়, ভাইটি ইও ব্লগ এটা বনাইছে। ইয়াৰ চেনেলটো হৈছে, চেনেলটোৰ নামটো কি আছিলে? লক্ষ্যজ্যোতি গগৈ ন? লক্ষ্যজ্যোতি গগৈ বুলি আছে। ছাবস্ক্ৰাইব কৰি দিব দেই, লগতে মোকো কৰি দিব যোনে যোনে কৰা নাই। বাকী মই কামখিনি কৰোঁ, অকণমান হেল্প কৰি দিবি নেকি কামত? ইনো কি কৰিব আৰু বনোৱা মেলা কামত, মই কৰোঁগৈ। বাকী ভিডিঅ'টো চাই গৈ থাকিব আপোনালোকে। এইফালে আমাৰ আইতাই তামোল খান্দি আছে দেই। আইতা গোটেইজনী গোলাপী হৈ আছে। বাই বাই। যিহেতু চবেই ইফালে সিফালে কামত গ'লে, এতিয়া মই বনাই আছোঁ আৰু মানে বনাম আৰু কাটি আছোঁ। আমাৰ এইফালে পোৱালি দেখিছে যে অকল আইতাৰ লগত মানে লাগিয়ে থাকে, এই কাম কৰিবলৈ দিয়া নাই, পলালে এতিয়া। আৰু বাহিৰত কাম হৈ আছে। খুন্দা মাৰি দিছোঁ গমেই পোৱা নাই। গা ধুলি আৰু ন? এয়া ভাত খাব লৈছোঁ, মই বা আৰু এইফালে পোৱালি আছে। আৰু আজি আছে আমাৰ ভাতৰ লগত এয়া ভাতৰ দালি, তাৰপিছত এয়া বেঙেনা কি আছিলে, গ্ৰীণ মটৰ আৰু কণী, তাৰপিছত এয়া নেমু মিক্স কৰি বনাই দিলে, আৰু এই নেমু আৰু জলকীয়া আৰু নিমখ আৰু তাৰপৰা কেনেকুৱা হৈছে কবি ডাইৰেক্ট বনোৱা বস্তু। বঢ়িয়া, টেষ্টি নে? পাৰিছ মানে হেৰি, যদিও খানাখিনি চিম্পল আছে, মানে ভাজিখন খুব ধুনীয়া। ঠিক আছে, মই খাওঁ তেন্তে আগত, তাৰপিছত আৰু কি কি কৰি যাওঁ দেখাম দেই আপোনালোকক। হেল্ল' বা, কি কৰিছা? মানে চাইনাছৰ প্ৰব্লেম আছে যে, সেইকাৰণে এখন মাৰি লৈছোঁ। নহ'লে অকণমান ধূলি পালে আৰু ৰাতিলৈ শুই থাকিব লাগিব মোৰ। গম পাইছে? বাকী খুৱাই মেলি ল'লোঁ আৰু সিহঁতক, তাৰপৰা এতিয়া চফা কৰোঁ আৰু কি কাম কৰিবলৈ আছে অকণমান দেখাই গৈ থাকিব। এইফালে মাহঁত আহি পালেহি, কিবা কিবি কিনি আনিছে, যিহেতু ঘৰৰ কামো হৈ আছে যেন। আৰু মামী, মই, আইতা আমি সকলোৱে কথা পাতি বহি আছোঁ আৰু এয়া ৰাতি হৈ গ'লগৈ। পেণ্ডেলৰ কাম ইমানখিনি আগবাঢ়িছে, বাকী কাইলৈ কৰিব, মই দেখাই গৈ থাকিম বাৰু। আৰু এইফালে মামীয়ে জলপান খাবৰ কাৰণে ৰেডি কৰিছে। এইটো এটা দেই ব্লগ বনাই আছে, মানে মই বনোৱা সময়তে তই বনাও, হয় নাই জোনালী? একেটা মুভমেণ্ট কেপচাৰ কৰিব লাগিব ন আমি। ভাল লাগিব পিছে এইটো। ইমান জমনি, এজনীয়ে বোলে চব্জি খাই শুনো জলপানৰ লগত, চিৰাৰ লগত। মইতো মই ভাত খাই চব্জি খালোঁ, চব শেষ কৰি দিলোঁ। এইকেইটা মোক চব্জি লাগে বোলে। মই খাই পেলালোঁ, খাই মই পুৰা বাচন বৰ্তন ধুই দিলোঁ। এইফালে মানে মই চিৰা নাখাওঁ, চিৰা দৈ দিছে যে মই নাখাওঁ। তাই হ'লেও কিবা গাখীৰে নাখায় বোলে, সেইটো কাৰণে কি বিচাৰি ফুৰিছেগৈ, চব্জি বিচাৰি ফুৰিছে। নাজানো চিৰাৰ লগত কি চব্জি খায় নেকি? খাবও পাৰে দেই, মই নাখাওঁ কিন্তু। ভাল লাগে নে খাই? ঘৰত খাই নাপাওঁ, ভাল লাগে খাই। সেইটো কাৰণে চব্জি বিচাৰিছিলা, কিন্তু খাই দিলে মই খাই দিলোঁ চব্জি। আৰু আমাৰ কাম হৈছেগৈ আৰু লাহেকৈ, কাইলৈ গোটেইটো শেষ কৰি দিম কৈছে পেণ্ডেলৰ কাম। এইফালে আধা কৰিলে। কি কৰি আছা ন তহঁতি দুইটা? ইটো দিনটো আৰু মোবাইলটোৱে আৰু এইটো এটা, এই দুটা কাম নাই মানে। ব্লগ বনাই আছোঁ। তুমি ব্লগ বনাই আছোঁ। মাহী আজি গাটো বেয়া হ'ল, কাইলৈ আহিব বোলে। মানে আলহী মাহী, সৰু মাহী আজি অহা কথা আছিলে, মাহী মানে জ্বৰ হৈছে, সেইটো কাৰণে কাইলৈ আহিব নহয়। ওলালে আজি মোক এৰি থৈ গৈছে। বাই বাই, আজি মই নাযাওঁ, কিবা এটা লৈ আহিম দিয়া তোমাক। আনিবতো লাগিবই। বাই বাই। কি হ'ল? এইফালে গেটখন বল আছে নে গাত ঠেল।
হ'ব ওলা দেখিছে নে এইকেইটা ওলাবই পৰা নাই হ'ব থাকক বাই 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 জানি পালেহি বজাৰৰ পৰা হয় পাই ইমানখিনি বজাৰ কৰি আহিছে এহেঁতি কৈছিলে যে চব্বিছ চনা আনিলে আনিছে অকল দুভাগ আনিছে এভাগ মই খাইছো আৰু নানিলে আকৌ বাৰু মই ভিডিঅ'টো আজি ইমানতে সামৰিলো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই বাকী আৰু কাইলৈ দেখাম বাই বাই